যোৱা 20 তাৰিখে 20 ফেব্ৰুৱাৰী NDBৰ মুৰব্বী ৰঞ্জন দৈমাৰী ডিয়াৰ নাবলা ডাঙৰীয়াক পুনৰবাৰ যোৱা 25 যি জানুৱাৰী আছিল এই 25 জানুৱাৰী তাক বেইলত প্ৰেৰণ কৰা হৈছিল 1 মাহৰ কাৰণে 4 সপ্তাহৰ কাৰণে আৰু তাৰ পিছতে 27 জানুৱাৰীত বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিল প্ৰধানমন্ত্ৰী আহিছে 7 ফেব্ৰুৱাৰী আৰু ইয়াৰ পিছত বড়ো ভূমিত এটা শান্তিৰ বাতাবৰণ শান্তিৰ এটা পৰিৱেশ ঘূৰি আহিছে আৰু শান্তিৰ কাৰণে NDBৰ যি 4টা গোট ৰঞ্জন দৈমাৰী গোবিন্দ বসুমতাৰী ধীৰেন বড়ো আৰু বি সাউৰেগৰা চুক্তি স্বাক্ষৰ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাও চুক্তি স্বাক্ষৰ কৰিছে আৰু UBPও কৰিছে তো আজি তাৰিখত যি শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি এটা বৃহৎ যি পদক্ষেপ লোৱা হ'ল ভাৰত চৰকাৰ অসম চৰকাৰে আৰু ইয়াত NDB 4টা গোটক একত্ৰিত কৰি পেলাই যি শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ল গৃহমন্ত্ৰীৰ উপস্থিতিত এইটো এটা ডাঙৰ পদক্ষেপ আৰু এইটো কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ভাৰত চৰকাৰ অসম চৰকাৰক আমি আদৰণি জনাইছোঁ তাৰপিছত যোৱা 20 ফেব্ৰুৱাৰীত ৰঞ্জন দৈমাৰী ডাঙৰীয়াক পুনৰবাৰ জেললৈ যাব লগা হ'ল বা জেললৈ প্ৰেৰণ কৰা হ'ল এইটো সাধাৰণ ৰাইজ আৰু শান্তিকামী ৰাইজ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি মনত দুখ পাইছোঁ আৰু এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ শান্তিৰ হকে ম্যানমাৰ আৰু ভূটানৰ পৰা আমাৰ NDBৰ গোটখিনিক অনা হ'ল আৰু জেলত থকা NDBৰ মুৰব্বী ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা মুকলি আকাশত অনা হ'ল আৰু এইটোৱে এটা বাৰ্তা গৈছিল যে এই অঞ্চলত চিৰস্থায়ী এটা শান্তি স্থাপন হ'ব আৰু শান্তিৰ দ্বাৰা উন্নতি আহিব উন্নতিৰ দ্বাৰা মানুহৰ মাজত এটা বিশ্বাস আৰু এটা আনন্দ আহিব তো আজি তাৰিখত ৰঞ্জন দৈমাৰী ডাঙৰীয়াক যেনেকুৱা জেলত প্ৰেৰণ কৰা হ'ল সেইটোলৈ নিখিল বড়ো ছাত্ৰ সন্থা আমি ভাৰত চৰকাৰ অসম চৰকাৰক আমি স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে অনাগত দিনত অনাগত সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এটা মানে দৃঢ় এটা বা ভাল এটা পদক্ষেপ লৈ ভাল এটা ডিচিশ্যন লৈ পেলাই পলিচি লৈ পেলাই ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা পুনৰ মুকলি আকাশত আহিব পৰা ব্যৱস্থা কৰিব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু তাৰ দ্বাৰা এই অঞ্চলত যি শান্তিৰ হকে যি এটা আস্থা আৰু বিশ্বাস আমাৰ অস্ত্ৰ যি সংগ্ৰামীসকলৰ মাজত যি ঘূৰি আহিছিল সেই মানে আস্থাটো পুনৰ ঘূৰাই আনিব লাগে যাতে পুনৰবাৰ এই অঞ্চলত আৰু মানে তেনেকুৱা এটা অশান্তি বা অস্থিৰ বাতাবৰণ সৃষ্টি নহয় তাৰ কাৰণে যি আস্থা আৰু বিশ্বাস অস্ত্ৰ সংগ্ৰাম কৰা সকলে চৰকাৰৰ ওপৰত ৰাখিছে চৰকাৰেও সেই আস্থা আৰু বিশ্বাসটো শান্তিকামী ৰাইজ আৰু শান্তিৰ স্বাৰ্থত যাতে চৰকাৰে প্ৰদান কৰে তাৰ কাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক পুনৰ জেলৰ পৰা ওলাই মুকলি আকাশত আনি পেলাই তেওঁ যাতে সাধাৰণ জীৱন যাপন কৰিব পাৰে তেওঁ যাতে আমাৰ লগত ৰাইজৰ লগত মিলি পেলাই সেই অঞ্চলৰ উন্নতিৰ কাৰণে সেই অঞ্চলৰ শান্তিৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে তেওঁক পৰিৱেশ প্ৰদান কৰিব লাগিব বুলি আমি ভাৰত চৰকাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ দ্বিতীয়তে যোৱাকালি ওদালগুৰি জিলাৰ যি পানেৰী ভুটিয়াচাং যি টি গাৰ্ডেন আছে তাৰ ওচৰত এটা দলঙৰ সমীপত এজন মানুহ গুলিয়াই হত্যা কৰা হৈছে আৰু আমাৰ যি সোৰ্স আছে আমাৰ যি ইনফৰমেশ্যন আছে ওদালগুৰি জিলাৰ SP লগতো আমি কথা পাতিছোঁ আমাৰ যি সাধাৰণ মানুহ আছে বা এপচু লোকেল কমিটিৰ লগতো আমি কথা পাতিছোঁ যে তেওঁ এজন সাধাৰণ ব্যক্তি আছিল তেনে এজন ব্যক্তিক কি কাৰণত লক্ষ্য কৰি পেলাই হত্যা কৰা হ'ল এইটো আজিলৈকে বা এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই কিন্তু এপচুৱে আমি দাবী জনাইছোঁ আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে যি কালপ্ৰিট আছে যি দুষ্কৃতিকাৰী আছে যি কাৰণত নেকি তাক হত্যা কৰা হ'ল তাৰ উচিত বিহিত ব্যৱস্থা লৈ পেলাই কালপ্ৰিটক বা দুষ্কৃতিকাৰীক মানে প্ৰশাসনে পুলিচে এইটো বিচাৰি ওলাব লাগে আৰু কঠোৰ মানে শাস্তি প্ৰদান কৰিব লাগে আৰু লগতে
এই অঞ্চলত যে শান্তি এটা প্ৰতিষ্ঠা হ'ল, শান্তি এটা বাতাবৰণ ঘূৰি আহিছে, সেইটো অশান্তি সৃষ্টি কৰিবৰ কাৰণে কোনোবা থাৰ্ড ফ'ৰ্চ বা থাৰ্ড পাৰ্টিয়ে কাম কৰি আছে নেকি? আৰু ইয়াত যে ইলিগেল যি আৰ্মছ আছে, আমাৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ যি বন্দুক, সেই বন্দুকবিলাক অলৰেডি চৰকাৰক জমা দিয়া হ'ল। তাৰ বাদেও কোনোবা চক্ৰই ইয়াত অশান্তি সৃষ্টি কৰিবৰ কাৰণে এটা ইলিগেল আৰ্মছৰ এটা বাতাবৰণ সৃষ্টি কৰিছে নেকি? ইয়াৰ কাৰণে অসম চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। অসম চৰকাৰৰ যি হোম ডিপাৰ্টমেণ্ট আছে, ল' এণ্ড অৰ্ডাৰ আছে, তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে আৰু দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই এই অঞ্চলত যে এটা শান্তি প্ৰতিষ্ঠা হ'ল, ইয়াকে চৰকাৰে এটা প্ৰমাণ কৰি দেখুৱাব লাগে বুলি আমি চৰকাৰক আহ্বান জনাওঁ।